Ah? Yeah, ले लो तर पूरा टोटली एक साथ पूरा खांडी लोग इसे बने के सब वाह क्या ये गिर हाथ से क्या है डाउन पे कैसे कर जाओ बाप रे ओ भाई यो बाप रे बाप ओए हाथ से क्या जाऊं ना কি কষ্ট লাগি আছে বে চাবি হেৰা এনেকে এইটো মানুহৰ লস মানে এইটো মানে মানুহৰ কাৰণে ক্ষতি আৰু हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल एंड फेसबुक चैनल दुईटाते आपलोকক स्वागतम জনাইছো गाइस আজি একদম যেটো ডেইলি ব্লগ দিছো गाइस একদম মিছ নকৰো একদম ডেইলি ব্লগ দিম জিপৰ টকা আপোনাক দিম আপোনাক ডেইলি ব্লগ বিচাৰিছে দিম আৰু সাপোর্ট কৰিব অলপ বেছি সাপোর্ট কৰিব একদম কমকৈ সাপোর্ট কৰিছে गाइस ফেসবুকতো দি আছে ফেসবুক টপিক আলাম বুলিছে তে আপোনালোকে ফলো কৰি ল'ব তো ৰেগুলাৰ ভিডিও দি আছো गाइस তো মই আজি সাইকেল লৈ একদম পুৰা সতাৰটা লৈ বিহাৰী হান একেবাৰে বানপানী পৰ্যবেক্ষণ কিটো লেভেলত পানী উঠিছে সব গাইছ মানুহৰ ঘৰত বোলে চাওক কি ধানি বাপৰে বাপ আল্টিমেট লেভেল উঠিছে গাইছ এইখিনি জায়গাত মানে বিশেষকৈ নুঠে কিন্তু এবাৰ উঠি গৈছে গাইছ আমাৰ এইফালে কিন্তু এবাৰ উঠা নাই এবাৰ কেনেকুৱা জায়গা উঠিছে চাওক গাইছ বাহ ধানিটো চাওক গাইছ মই হেৰি চেল্ফি কেমেৰাত ধৰি আছোঁ কাৰণে মই দেখাব পৰা নাই বেক কেমেৰাত দেখাম বাৰু মোক টানি লৈ যাই আছে মানে হেৰি চাওক পুৰা স্পীড যাই আছোঁ চাওকচোন এইবাৰ আইভুজান পাইছোঁ এটা ডাঙৰকৈ এইবিলাক মানুহে কি যায় তুমি কি অৱস্থা চাওক গাইছ মানুহৰ ঘৰৰ ওচৰতে এনেকুৱা ধাৰ যদি নদীত কেনেকুৱা হ'ব গাইছ চাওক বাপৰে বাপ এনেকুৱা গাঁৱৰ নহয় গাইছ কি অৱস্থা চাওক বাপৰে তো গাইছ দেখিছেনে তেনেকুৱা মই যাওঁ অৱস্থা গাইছ তথাপি কষ্ট কৰি ব্লগ আপোনাক দেখুৱাইছোঁ একদম মানে যদি মই অলপ ইফাল হওঁ মোক একদম হেৰি কৰি ফাহে নিব গাইছ যি দেখিছোঁ চাওক এই ল'ৰা কিবা কষ্ট কৰি দিয়ক বাপৰে বাপৰে গাইছ মই যাওঁ এয়াৰপ্লেন হ'লে মোক ইগুহান পাইছোঁ যি আহিছে গাইছ আহাটো আহিলে যেতিয়া উঠে মানে আহাটো যেতিয়া আহিলে যাওঁতেহে গাইছ কষ্ট কৰিছে চাওক বাপৰে অ' বাই অ' বাপৰে বাপ ঐ আহাটো যেতিয়া যাওঁতে কি কষ্ট লাগি আছে বে অ' হ বে আহি গ'ল আৰু বানপানী আকৌ বাপৰে মই যাওঁতে বিৰাট কষ্ট হৈছেতো যাব পাৰে মই গোটেই অসমতো বানপানী অফিচ কাছাৰীত যাব নোৱাৰি আমাৰ বাৰীটো বানপানী অপিতি মাৰো নিয়া ধূপ মাৰা যাওঁতেতো মই ইফালে যাওঁতে পূৰা একদম মোক উঠাই নিছোঁ বুলি ক'ব লাগিব ইমান স্পীড গ'লোঁ আহাতে মই বেয়া কষ্ট লাগিছে গাইছ ঘাম চাম বাহিৰ গৈছোঁ বাপৰে বাপ ইমান ধাৰ গোটেই ধাৰখিনি ইফালে মাৰি আছে মানে পূৰা ইফালে মাৰিছে আমাৰ ফালে যাব এইবাৰ ফিক্স গোটেই অসমতো বানপানী অফিচ কাছাৰীত যাব নোৱাৰি এনেকুৱা লেভেল কৰে চাওক এইখিনি ইমান মানলৈ পানী উঠিছে চাওক গাইছ বাপৰে ৰাস্তাত যদি এনেকুৱা পানী সেই পথাৰ চথাৰত কেনেকুৱা পানী হ'ব গাইছ চিন্তা কৰক বাপৰে বাপ এইখিনি হৈছে আমাৰ কলাইগাঁও গেৰুৱা বুলি কয় এইখিনি আমাৰ গেৰুৱাৰ যিটো ৰাস্তা সেইটো ৰাস্তাত এইখিনি ইমান পানী গাইছ বাপৰে ইটো লেভেলত পানী উঠিছে না গাইছ গেজা আছে নেকি এইফালে এই চাওক গাইছ চাৰণী কি হ'লে গাইছ চাওক এইটো লেভেলত পানী চাওক ৰাস্তা গোটেই ভাঙি লৈ গৈছে চাওক মানে ইমান সৰু সুৰা বানপানী হোৱা নাই কিন্তু গাইছ বহুত ডাঙৰে হৈছে কিন্তু চাওক না গোটেই ৰাস্তা ভাঙি লৈছে এতিয়া মই বেছিবিলাক মই উঠাই লৈ গৈছোঁ এই চাওক এই চাওক চাওক যদি কিবা এটা যদি মই যাওঁ এইফালে চে আছে নহ'ল আমাৰ আছোঁ যে এইটো লেভেলত পানী উঠিছে বুলি আমি এনে নৰ্মেল কিবা এই চেণ্ডেল কিন্তু ভবাই আছোঁ যে এইটো লেভেলত পানী উঠিছে বুলি এইটো ৰাস্তাত কিন্তু আমি মানে ভাবিছিলোঁ ইমান ভাবা নাছিলোঁ না মানে হাতছে বাহাৰ একদম হাতছে বাহাৰ মানে ইমান ভবা নাছিলোঁ যে অলপ কিবা উঠিছে বুলি ভাবিছোঁ কিন্তু এইটো লেভেলত পানী উঠিছে গম পোৱা নাই ৰাস্তা সহায় নিছে একদম বাপৰে আৰু মানে অলপ এনেকুৱা সমস্যাবিলাক অলপ লাহে লাহে নোহোৱা হ'ব লাগে কিন্তু মানে আমাৰ কি হৈছে অসমত এতিয়া বানপানীটো কিবা উৎসৱৰ নিচিনা হৈ গৈছে না বছৰে বছৰে আহে তাৰমানে বছৰে আহে তাৰমানে এনেকুৱা এটা পৰি গৈছে মানুহৰ কিমান অসুবিধা হৈছে চব আহোঁতে এইবিলাক মানে ভাঙি চিঙি চেছ কৰি দিছে
গাইজ চাওক কি লেভেলত গাইজ কি লেভেলত মানে শান্তি লৈ গৈছে চাওক গাইজ বাপৰে ৰাস্তাটো পূৰা টোটেলি এক চাইড পূৰা শান্তি লৈ গৈছিলে মানে কি চাওক চাওক কেলা গেল চেণ্ডেল গেল চাওক खत्म बाय बाय टाटा गुड बाय गया চেণ্ডেল গেল বাও ভাল বাছ গিয়া মানে কি কবি গাইছ যি কি হৈছে কৈছিল চেণ্ডেলটো বাদ দি মানুহ যি উঠি যাওঁ মানে চেণ্ডেলটো গেছি কিবাকৈ গাইছ আনিলোঁ বাৰু কিবা মানে তৰিকা কৰি পেলাই আনিলোঁ মানে বাপৰে বাপ মানে মই জাষ্ট এনেই ভিডিঅ'টো কৰিবৰ কাৰণে ভৰিখন দিছিলোঁ মাত্ৰ দিয়াৰ লগে লগে ডাইৰেক্ট উঠি নিব খুজিছোঁ মোক এনেকুৱা লেভেলত শান্তি দিছে হা আৰু পানী চাওক নাই গাইছ কিমান পানী এই একদম আঁঠুৰ ওপৰত একদম আঁঠুৰ ওপৰত গোটেই ৰাস্তাটো অল ৰাস্তা গোটেইখিনি ৰাস্তাতে পানী মানে পূৰা এক আঁঠু পানী ইফালে বেলেগ ফালে বেছি আছে আৰু ৰাস্তাবিলাক গোটেই খুন্দি এক চাইড মানে নোহোৱা কৰি দিছে মানে এনেকুৱা কোনো ৰাস্তাবিলাক মানে বানপানীৰ সমস্যাটো অসমত কমিব লাগে মেইন কথাটো হ'ল সেইটো মানে প্ৰত্যেক বছৰ যদি এনেকৈ মানে মানুহৰ ক্ষতি বহুত হয় মানে শিক্ষণ গাইছ হৰি চেছ বানপানীৰ মেইন কথাটো হ'ল গাইছ বানপানীৰ সমস্যাটো অসমত কমিব লাগে প্ৰত্যেকবাৰ এনেকৈ বানপানী হ'ব প্ৰত্যেকবাৰে ক্ষতি হ'ব এইটো মানে কথা নহয় গাইছ মানে কিবা ফেষ্টিভেলৰ নিচিনা হৈ গৈছে গাইছ এয়া গাইছ চাওক গাড়ী একদম ৰখিলে সেইবিলাক হা যা খেলা চাবি হেৰা দোকান চোকান গোটেই পানী উঠি গৈছে চব ক'তো বাকী নাই তাৰমানে দোকান চোকান গোটেই অল এভৰিথিং য'ত যিমান আছে বজাৰ চজাৰ এতিয়া যদি গধূলি বজাৰ বহে আজি বহিব পৰা নাই পানীৰ কাৰণে চব চেছ এইবিলাক চব দোকানত পানী কিছুমান মানে বহুত ওখ যিবিলাক দোকান আছে সিহঁতে মানে কিবাকৈ খুলিছে মানে তলত কিন্তু পানী তলৰ মানে ইঠাৰ নামত ঠাইবিলাকত পানী কিবাকৈ খুলিছে কিছুমান দুই এখন খুলিছে আৰু বাকী ইফালে গধূলি বজাৰ বহে এইবিলাক খুলিব পৰা নাই গাইছ এনেকৈ এইটোৱে মানুহৰ লছ মানে এইটোৱে মানে মানুহৰ কাৰণে ক্ষতি আৰু কথাটো হ'ল সেইটো যিহেতু এদিন বজাৰ কিছুমানে এদিন বজাৰ কৰি নিজৰ খৰচ ওলায় গতিকে এই চৰকাৰে আমাৰ ফালে এবাৰ চিন্তা কৰিব আমাৰ নিচিনা দুখীয়া মানুহৰ কথা এবাৰ চৰকাৰে চিন্তা কৰি যদি চায় এয়াতো এদিন যদি দোকান এখন কোনোবাই খুলিব নোৱাৰে এদিন যদি কোনোবাই বজাৰ বহিব নোৱাৰে তেওঁলোকৰ ঘৰখন নচলে গতিকে তেনেকুৱা অৱস্থাত যদি এনেকৈ বানপানী হৈ থাকে এনেকুৱা অসুবিধা হ'ব তো পাইছে ৰাতি বহুত হৈ গৈছে তো যদি ভিডিঅ'টো ভাল পাইছে এই বহাবি লাহে যাব নোৱাৰে তাই তো গাইছ যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব আৰু যদি নতুন প্লিজ ছাবস্ক্ৰাইব কৰিব লগ পাম নতুন ভিডিঅ'ৰ লগত তো গাইছ একদম ডেইলি ব্লগ দি আছোঁ তো গাইছ অলপ ছাপোৰ্ট কৰিব বহুত কষ্ট কৰি আছোঁ ব্লগৰ কাৰণে গতিকে আপোনালোকে যদি ছাপোৰ্ট কৰে ভাল লাগিব গাইছ বাই বাই আকৌ কালি লগ পাম গাইছ কিবা এটা নতুন ব্লগৰ সৈতে বা প্ৰিয়ংকো হ'ব পাৰে তো গাইছ চাই থাকক কালি আকৌ লগ পাম গাইছ টিল দেন টাটা বাই বাই